নমস্কাৰ, মই প্ৰীতিৰেখা। ৰাজ্যবাসীৰ বাবে এক সুখবৰ। পুনৰ আৰম্ভ হ'ব দুৰাৰোগ্য বেমাৰৰ আঁচনিসমূহৰ কাম-কাজ। কোভিড মহামাৰীৰ বাবে স্তব্ধ হৈ আছিল দুৰাৰোগ্য বেমাৰৰ বাবে মুকলি হোৱা আঁচনিসমূহ। আৰু অতি শীঘ্ৰেই এই আঁচনিসমূহৰ কাম-কাজ আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ আজিৰে পৰা পুনৰ আৰম্ভ হৈছে হৃদপিণ্ডৰ বেমাৰ থকা শিশুসকলক অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ কৰি তোলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৭০ গৰাকী দুৰাৰোগ্য শিশুক কৰিব বিনামূলীয়াকৈ চিকিৎসা। ৬ গৰাকী শিশুৰ হ'ব বন মেৰু ট্ৰান্সপ্লাণ্ট। এই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন দুৰাৰোগ্য বেমাৰসমূহৰ চিকিৎসা বহু পৰিমাণে স্থবিৰ হৈ পৰিছিল। আমি ৰাজ্যখনৰ কোভিড-19 ৰোগীসকলক চিকিৎসা কৰি থকাৰ লগে লগে অসম চৰকাৰৰ আন যিবিলাক আঁচনি আছিলে দুৰাৰোগ্য ৰোগীসকলক সহায় কৰা, সেই আঁচনিবিলাকো আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। অসম চৰকাৰৰ কেইখনমান হৃদয়স্পৰ্শী আঁচনি আছিলে। এখন হ'ল হৃদপিণ্ডত বেমাৰ থকা কণমানি শিশুসকলক অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁলোকক নিৰোগী কৰা। এই আঁচনিখন কোভিড-19 পৰিপ্ৰেক্ষিতত বন্ধ হৈ আছিলে। আজি আমি এই আঁচনিখন পুনৰ আৰম্ভ কৰিছোঁ। তাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰই যি সেৱা সপ্তাহ পালন কৰিছে, তাত ৰাজ্যখনৰ স্বাস্থ্য বিভাগেও অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আমি ৬ গৰাকী শিশুক আজি আমি বন মেৰু ট্ৰান্সপ্লাণ্টৰ কাৰণেও আমি বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সিদ্ধান্ত লৈছোঁ।